আসসালামু আলাইকুম। আজি 5 দিন হ'ল তাক হস্পিটেলৰ পৰা আনা। 5 নম্বৰ দিনাখন তাক চেকআপত মাতিছিলে। তাকে আমি আজি তাক চেকআপত লৈ যাবলৈ ওলাইছোঁ চুকাফা হস্পিটেল। আপোনালোকৰ দুৱাত সি বহুতখিনিয়ে এতিয়া ভাল পাইছে আল্লাহে কৰাত। নাকটো আৰু ভৰিখন ভাল হ'বলৈ অলপমান দিন লাগিব। ভালকৈ ভাল হ'বলৈ ভৰিখনে দি এতিয়া সি ভালকৈ খোজকাঢ়িব পৰা নাই। চুকাফা হস্পিটেলখনৰ ভিউটো চাওকচোন, বৰ ধুনীয়া লাগে দেখিবলৈ। আমাৰ যাৰে কিবা এটা হৈছে আমি চুকাফালৈকে আহিছোঁ আৰু চুকাফা ইমাৰ্জেঞ্চি ৱাৰ্ডত আমি প্ৰায় চিৰিয়াছ অৱস্থাতে ভৰ্তি কৰা হৈছে। প্ৰায় পেচেণ্টক আমি ভাল ট্ৰিটমেণ্টেই পাইছোঁ ইয়াত। হস্পিটেলৰ ভিতৰখন চাওকচোন, এৰিয়াটো কিমান ডাঙৰ আৰু বহুত ধুনীয়া, কিন্তু বহুত চাফ চিকুণ, বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। তাৰ ভৰিখন ড্ৰেছিং কৰিবলৈ অনা হৈছে। অকণমান টাইম ৰখিবলৈ ক'লে, তেওঁবিলাক অহা নাছিলে। হস্পিটেলৰ ভিতৰতে চাহৰ সুবিধাও আছিলে। আমি অকণমান টাইম ৰখিব লগা হোৱাৰ কাৰণে চাহকে কিনি খালোঁ। চাহ বিকা সেইডোখৰতে আৰ্টিফিচিয়েল গাৰ্ডেন এখন আছিলে ফুলৰ। চাওকচোন, চব আৰ্টিফিচিয়েল ফুল, কিন্তু কি ধুনীয়াকৈ সজাই ৰাখিছে দেখিছেনে? বহুত ধুনীয়া লাগিছিলে। আমাৰ আকৌ পেচেণ্ট কি ছালত বহি আছে দেখিছেনে? তাক এতিয়া ড্ৰেছিং কৰিবলৈ নিয়া হ'ব। আমি অকণমান ঘাঁডোখৰ চাব বিচাৰিছিলোঁ, তাকে আমাক ভিতৰলৈ মাতিলে চাবলৈ। ভাল পাইছে বাৰু, তথাপি ড্ৰেছিং কৰোঁতে অকণমান সি কষ্ট পাইছিলে। এয়া আকৌ আমি সি নাকটোৰ কাৰণে তাক নিওঁতে আমি বাহিৰতে ৰখি আছিলোঁ। এতিয়া হৈ গ'ল, আমি ঘৰলৈ যাবলৈ লৈছোঁ। তাৰ দাঁতৰ অকণমান প্ৰব্লেম পাইছে। ইয়াত ডেণ্টিষ্ট ডক্তৰ নাই অহা আজি, তাকে শিৱসাগৰত দেখাই পিনে এয়া দেখাই আছোঁ এতিয়া তাক ডেণ্টিষ্টৰ ওচৰত। তাৰপাছত দেখাই আৰু আমি ঘৰলৈ যামগৈ। আপোনালোকে আমালৈ দোৱা কৰিব আল্লাহৰ ওচৰত, আৰু আপোনালোকেও ভালে থাকিব।